নো তুমি যোৱাগে নি লাভ ইউ কোৱা আকৌ আমাৰ আয়ুষ বেটা পুৰা টোপনি মাৰি আছে এয়া গমেই নাপায় টোপনি আজি বাৰ্থডে তাৰ বেলুন চেলুন ইমান ধুনীয়াকৈ আঁৰি থৈছে সিটো দেখাই নাই এতিয়া শুই উঠিয়ে দেখিবহি চাওঁ জগাই চাওঁ এনো উঠা আকৌ আজি বাৰ্থডে নহয় তোমাৰ উঠা আকৌ নাই উঠা মতলব নাই আৰু এজন শুৱক এতিয়া তেতিয়ালৈকে মই অলপ কাম চাম কৰি আজৰি হ'ব পাৰিম আমাৰ বাৰ্থডে বয় ৰাতিপুৱাই শুই উঠি পূৰা চকলেট হাতলৈ চকলেট খাই আছে চকলেট গিফ্ট পালেই এতিয়া বায়েকে দিলে দেউতাকে দিলে মায়ে দিলে ন চকলেট দিলে পূৰা চকলেট খোৱাত ব্যস্ত তেওঁ আজি তোমাৰ বাৰ্থডে হয়নে মুখে মাত নামাতে দেই আজি মাত চাত নামাতে পূৰা হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোখিনি ভালেই আছে আজি আপোনালোকে জানে আয়ুষৰ বাৰ্থডে হয় তো ভাবিছে চাগে এনেকুৱা কিয় ড্ৰেছ পিন্ধিছোঁ বগা ন তো জনাই দিছোঁ যে আয়ুষৰ বাৰ্থডে বহাগৰ 4 তাৰিখে চ' ভাবিলোঁ যে ঘৰখনৰ হৈও মংগল হ'ব আৰু সেইকাৰণে আমি গীতা পাঠ কৰাম বুলি ভাবিলোঁ ৰাতিপুৱাতে তো এনেকৈ ওলালোঁ হোৱাইট কালাৰ ড্ৰেছ পিন্ধি ভাল লাগিছেনে জনাব হা আৰু তাৰপাছত এতিয়া ভকতসকল আহিছে তো বাহিৰত আহি আমি পাছফালে মনে মনে ভিডিঅ' কৰিছোঁ শাহুমায়েক বকি আছে অকল মোবাইলটোকে বকি থাকে আৰু এজনী মোৰ ভাইটিৰ ছোৱালী হয় নমস্কাৰ কৈ দিয়া নমস্কাৰ নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী সুকন্যা শইকীয়া অঁ তো আপোনালোকক দেখাই যাম কেনেকৈ আমি আয়ুষৰ বাৰ্থডে চেলিব্ৰেট কৰিছোঁ আপোনালোকে চাই যাব ফুল ভিডিঅ'টো চাব আৰু এনজয় কৰিব এয়া ভকতসকল আহিলে আৰু গীতা পাঠ কৰা হৈ গ'ল তাৰপাছত মায়ে চাহ দিছে চাহ দিয়াৰ পাছত জলপান হ'ব আপোনালোকে চাই থাকিব এয়া জলপানো ৰেডি হৈ গ'ল এতিয়া প্ৰথমে ভকতসকলে খাব জলপান তাৰপাছত আমি খাম আপোনালোকো আহিব কোন ক'ত আহে বাৰ্থডেলৈ এয়া এতিয়া কেক ৰেডি হৈ গ'ল আৰু লগত দিবলৈ এতিয়া পায়স বনাই আছে সৰু ল'ৰা ছোৱালীক পায়স দিম এতিয়া আমাৰ খুৰাই পায়স বনাই আছে এয়া দেহাৰ বাৰ্থডেৰ দিনা তাৰ হাতেৰে গছপুলি এটা ৰোৱাৰ কথা বহু দিনৰ পৰা ভাবি আছিলোঁ ফাইনেলি আজি তাৰ হাতেৰে মধুৰিআমৰ পুলি এটা ৰোৱালোঁ আৰু লগতে তাৰ দেউতাক তাৰপাছত মাহীয়েক ভনীয়েক বায়েক সকলোৱে তাৰ গছপুলি ৰোৱাত সহায় কৰি দিছে আগতে আমাৰ যেতিয়া জন্মদিন আহে তেতিয়া আমাৰ ছাৰসকলে কয় আৰু মোৰ বিশেষকৈ পাপাই কয় যে গছপুলি এটা ৰুব লাগে তো আয়ুষকো মই আজি ৰোৱালোঁ গছপুলি এটা তাৰ নামতে এতিয়া তাৰ হাতেৰে অলপমান পুলিটোত পানী দিয়াই দিছোঁ এতিয়া আমাৰ গছপুলি ৰোৱা কাম হৈ গ'ল তাৰপাছত এতিয়া আমি কেক কাটিম আৰু আপোনালোকে চাই থাকক Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. Happy birthday to you. Happy birthday. এতিয়া আমাৰ ৰাতিলৈ খানা বনোৱা ষ্টাৰ্ট হৈ গ'ল এতিয়া গোটেই মানুহখিনি গোট খাই আছে খুৰাক আছে খুৰীয়েক ৰাতি খানা খাবলৈ আমাৰ খুৰীয়েক পাইছে বোলে হাই কৈ দিয়া একদম আজি দিনটো মানে কাম কৰি ভাগৰি গৈছোঁ আৰু ৰাতিপুৱা সোনকালে উঠা ভৰি চৰি কাম নাইকিয়া হৈ গৈছে আৰু এতিয়া এনে মানুহখিনি পাইছেহি আহি পেলাই খানা বনাই আছে বাহিৰত এয়া মানে বাৰ্থডেলৈ আহি মানুহ শুই গৈছে গেছ হৈছে ন আমাৰ আয়ুষৰ মোমায়েক দেই নমস্কাৰ বাইদেউ আমাৰ মাহীয়েকে লাজ কৰিছে ব্লগত ওলাবলৈ চাই মাহীয়ে খুৰীয়ে গোটেইকেইজনী কথা পাতি আছে চব মোক এৰি মোক এৰি কি কথা পাতি আছ আমি ফটোৰ কথা পাতি আছো এজনী আমাৰ সৰু মাহীয়েক দেই কি কথা পাতি আছ মোক এৰি বেলুনৰ কথাকে পাতি আছো আমি কি কথা পাতি আছ
এই ফালু কথা কৈছে দেখিছেনে তাই পলালে চা হাঁহ কৈছে মাটি কেইজনীয়ে আজি বাৰ্থডে লিখে মাতিলে না বেজি বুলিয়ে কৈ দে ইয়াৰ পৰা খুলি দে এই বেলুনটো তাৰমানে হেৰিয়ৰ লিখীয়া হৈছে আৰু জাতিলাওৰ লিখীয়া এটা কোমোৰা লিখীয়া আজি সাজ খাই পাগল হৈ আছে চব ইনে কৈছে দেই মই সাজ নাখাওঁ আমিও সাজ ইনে দীঘলী ইনে কৈ দে আজি বাৰ্থডে কি খালি কৈ দিয়ক বাৰ্থডেত আমি ইমাকনি পায়স খালি ইমাকন কেক দিছে তাকো হেৰি খাই মানুহক দিয়া ইমান খোৱা মেলি তেতিয়া মই বনাম বাৰ্থডেত কি খোৱালো কৈ দেচোন হেৰি কিবা মই অকণি অকণি পায়স দিছোঁ বুলি কৈছে এয়া মোৰ মা হয় দেই নমস্কাৰ কৈ দে ইমানকণ পায়স দিছে আহো মিঠা ৰসগোল্লা দি দিয়া ইমান মায়েও মিঠা কথা কৈছে আমাৰ গিনুৱে খেলি আছে আমাৰ মাহীয়েকে পৰা খানা বনাই আছে দেই এয়া মাংস বনাই আছে তই এইপিনে চাই দে আকৌ তই মাংস আকৌ ইয়াতকে ক'লা নুশুধো মই সেইকাৰণে ৰাতি বুলি চবে গম পাইছে এয়া মাহীয়েকে জ্বলা চব্জি বনাই আছে দেই আইচৰ বাৰ্থডেলে মাহীয়েকে মানে চাই দিয়া বনাই আছে দেই কি বনাইছে গা ধুলি নেকি আজি নেলাগে ধুনীয়া হৈছে আমাৰ গাঁও বুঢ়া বহি আছে চকীয়া আমাৰ গাঁৱৰ আমাৰ দেহাক মই এতিয়া ভাত খুৱাই দিছোঁ সিহঁতে শুই থাকিব টোপক গৈছিলে কাপোৰ কানি খুলি দিছে নাই কেনেকুৱা হৈ গ'ল বাৰ্থডে বয় আমাৰ এতিয়া আমি বাৰ্থডে খানা খাব লৈছোঁ দেই নাই ধুনীয়া হৈছে নে কৈছে অন্য কেনেকুৱা পাইছ খানা খাই লাগিবা নেকি কেনেকুৱা লাগিছে ক ভাল লাগিছে অঁ তই বনাইছ মা কেনেকুৱা লাগিলে খাই ভাল লগা নাই বুলি কৈছে খাই মেলি ভাল লগা নাই কি মানক কি কৈছা ক'বাত নিমখ বেছি ক'বাত নিমখ কম মাংস ৰং নাই মাংস ৰং নাই বুলি কৈছে আগতীয়াকে খালি সোৱাদ পোৱাটো আপুনি সোৱাদ ক'ত পাবি আলহীখিনিয়ে ভাত খাই হৈ গ'ল সকলোৱে খাই বৈ আজৰি হ'ল এতিয়া আমি ঘৰৰ মানুহখিনি ভাত খাবলৈ বহিছোঁ মাহীয়েকে এইটো কি ষ্টাইল দেখাইছে নাজানো বাৰু সৰু মাহীয়েকো আহিছে দুইজনী মাহীকে কিবা কিবি ষ্টাইল দেখাইছে গম নাপায় ভিডিঅ' কৰি আছোঁ বুলি সকলোখিনিয়ে খাই বৈ এতিয়া আজৰি হৈ গ'ল আৰু এতিয়া ককাক যাবলৈ ওলাইছে আহিছে নপঠাই এতিয়া ই কান্দিব আৰু যোৱাৰ আগতে অলপ এতিয়া মাহীয়েকে চব যাবলৈ ওলাইছে কান্দি থাকা মাহীয়েকে কান্দি তাকে খুৰীয়েক যায়গৈ এজনী কান্দি আছে মই যামগৈ চব যায়গৈ আমাক এৰি পেলাই নো তুমি যোৱাগে নি লাভ ইউ কোৱা আকৌ ভালকৈ কোৱা আকৌ বুলি ইমান ৰাতিখন কেলৈ আহিব লাগে তাহাঁতি কিন্তু আহিব নালাগে আকৌ ইমান ৰাতিখন আহে নি বাৰ্থডে খাবলৈ মানুহ এয়া আমাৰ ৰাতি 12টা বজা আলহী দেই 12টা বজাত আহিছে ইমান লেটকৈ বাৰ্থডে খাবলৈ আহে নি বাৰু মানুহ গ'লে একো নাই এতিয়া মোৰ কাকুৱে আমাৰ খুৰীয়েকে সৰু খুৰীয়েকে দি আছে খানা আৰু এজন আলহীৰ পৰা চেলফি লোৱাত ব্যস্ত আমাৰ টোপনিও ধৰিছে সিহঁতক জল্দি পঠাই লওঁ এতিয়া আলহী চব গৈ আজৰি হ'ল এতিয়া আইতাক থাকিলে আইতাকে আহিছে এতিয়া শুইছে মোবাইল চাই চাই শুই যাব তাৰপিছত আপোনালোকলৈও শুভৰাত্ৰি জনালোঁ আমিও শুওঁ আৰু বাই